হাই, কি খবৰ? ভালনে? তুমি বিজ্ঞান লৈ গ'লা? নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চী আৰু মাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন চাওঁ মই আমাৰ কলিজা প্ৰাপ্তিক অংগনবাড়ী স্কুলৰ পৰা দিয়া এই ইনষ্টেণ্ট ডাল খিচিৰিটোনো কেনেদৰে বনাই খুৱাইছোঁ। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক এনেদৰে বনাই খুৱাব পাৰে। প্ৰথমে মই কুকাৰত 2 কাপমান পানী দি লৈছোঁ। তাৰপিছত এচামুচ ডাল খিচিৰি দি দিছোঁ। লগতে যি চব্জি আছিল সেয়াও মই তাত দি দিছোঁ। সোৱাদ লাগিবলৈ মই ব্লেক সল্ট ইউজ কৰিছোঁ। তাৰপিছত জিৰা গুড়িও অকণমানো দি দিছোঁ। ইয়াৰ পিছত কুকাৰত চিটি মাৰিবলৈ এৰি দিছোঁ। 3-4টামান চিটি মৰাৰ পিছত মই অফ কৰি দিম। আপোনালোকেও এনেদৰে বনাই চাবচোন, আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে হয়তো খাই ভাল পাব পাৰে। 4টা চিটি মৰাৰ পিছত মই এনেদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিছোঁ, কাৰণ আমাৰ কলিজা সৰু আছে, তাই চুবাবলৈ কষ্ট পাব সেইবাবে। এয়া আমাৰ কলিজা প্ৰাপ্তিৰ লাঞ্চ ৰেডি। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'সমূহ চাই ভাল লাগে তেন্তে আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাঞ্চী আৰু মা এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।